নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত চাবলৈ গৈ আছোঁ দেৰগাঁৱত কি পূজা মণ্ডপ, ক'ত কেনেকুৱা আয়োজন চলিছে চব চাবলৈ গৈ আছোঁ। শুনিছোঁ দেৰগাঁৱৰ বিখ্যাত পূজা মণ্ডপ দেৱগ্ৰাম পূজা মণ্ডপত এইবাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত এটা শিৱলিংগ, বহুত ডাঙৰকৈ শিৱলিংগ এটা সাজি থকা হৈছে পূজা মণ্ডপৰ আৰ্হিত। চ' তোমালোকক দেখাম আৰু ময়ো চাবলৈ যাওঁ। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা, নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি ল'বা। নতুন ভিডিঅ' বহুত ভাল ভিডিঅ'ৰ কনচেপ্ট আছে, চব তোমালোকক দি যাম। চ' ছাপোৰ্ট কৰা বুলি আশা থাকিল। আৰু এতিয়া ব'লা আমি পূজা মণ্ডপ চাবলৈ যাওঁ। A few moments later. চ' গাইজ আহি পালোঁ দেৱগ্ৰাম পূজা মণ্ডপ, যিটো আমাৰ দেৰগাঁও চবতকৈ বিখ্যাত। আৰু বিগত কেইবাবছৰো বহুত ধৰণৰ প্ৰাইজ পাবলৈ সক্ষম হৈছে বা তেনেকুৱা প্ৰতিযোগিতাত পুৰস্কাৰ পাইছে এইটো পূজা মণ্ডপ দেৱগ্ৰাম পূজা মণ্ডপে। আৰু এইবাৰো এটা ব্যতিক্ৰমী ৰূপে ইয়াত কাম কৰি থকা হৈছে। আৰু এটা শিৱলিংগৰ আকাৰত পূজা মণ্ডপ বনাই থকা হৈছে। ওপৰত দেখিছে কিমান উচ্চতা হ'ব ইমান ভালকৈ নাজানো, আপোনালোকে ভিডিঅ' চাই ক'বচোন কিমানমান হ'ব পাৰে। মোৰ হাতত ইমান ডিটেইলছ নাই বা মই ভালকৈ গম পোৱা নাই কিমান উচ্চতা আছে। আৰু তলত চাগে প্ৰতিমা ৰাখিব নেকি। আৰু ওপৰত ডাঙৰকৈ লিংগ এটা বনাই থকা হৈছে। আৰু ইয়াত লাইট জ্বলালে বা এতিয়াও সম্পূৰ্ণ কাম হোৱা নাই, এতিয়াই বহুত ধুনীয়া লাগিছে। আৰু সম্পূৰ্ণ হৈ গ'লে চাগে কিমান ধুনীয়া লাগিব তাৰ ঠিক নাই। আজি ভিডিঅ'টো ইমানেই আছিলে। দেৰগাঁও পূজা মণ্ডপ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বাকীকেইটা পূজা মণ্ডপত ইমান এটা ভালকৈ পতা নহয় দেৰগাঁৱত। তাত খুব সোনকালে আয়োজন কৰি সোনকালে মণ্ডপ বনাই সোনকালে পূজাৰ কেইদিনমান আগতহে ইয়াতে কাম কৰে। চ' ইয়াতহে চবতকৈ আগৰ পৰা কাম ষ্টাৰ্ট হৈ যায়। সেইটো কাৰণে তোমালোকক এইটো মণ্ডপে দেখালোঁ। আৰু যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু পূজাত কেনেকুৱা হ'ব তাৰ পৰিৱেশ দেখাবলৈ তোমালোকক চেষ্টা কৰিম। আৰু বহুত ভাল ভিডিঅ' দিবলৈ তোমালোক কনচেপ্ট হাতত আছে, চব কৰি যাম। ভাল ভিডিঅ' দিবলৈ তোমালোক চেষ্টা কৰি যাম। চ' ভিডিঅ'টো যদি সম্পূৰ্ণ চালা থেংক ইউ। আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। চ' আজিলৈ টাটা বাই বাই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে।